সো হেগেছ কি খবৰ আশা কৰো সকলো ভালে আছে আসলতে আমাৰ শিক্ষা ব্যৱস্থাটো কি হৈছে একদমেই নাজানো অকল খালি পেপাৰ লিক মানে এটাও এক্সাম ন ভালকে সকলোৱে পালন কৰিব নোৱাৰে মানে কি কম আৰু গাইছ আপোনালোকে গম পায় আজি এইচএসএলসি এক্সামৰ ন বিজ্ঞান পৰীক্ষা আছিল সো বিজ্ঞান পেপাৰো ন লিক হৈ গ'ল বহুতে হয়তো গম পাইছে আৰু বহুতে হয়তো গম পোৱা নাই সেইটো কাৰণে মই এই ভিডিঅটো বনাইছো জাস্ট খোৱাৰ পৰা উঠিছো আৰু খবৰটো পাইছো সেইটো কাৰণে ভাবিলো আপোনালোককো জনাই দিও মানে একচুৱেলি ষ্টুডেণ্টবোৰক ন পুৰা ডিপ্ৰেশ্যনত লৈ যায় আৰু এনেকুৱাবোৰ কাণ্ড হয় কিমান ধুনীয়াকৈ কিছুমানে পুৰা ষ্টাডি কৰি আছে যে আজি কি কয় পৰীক্ষাটো দিব ফুল প্ৰিপাৰেশ্যন চলাই আছে আৰু তাৰ মাজতে যেতিয়া এনেকুৱা ধৰণৰ ঘটনা ঘটি যায় ন তো কিছুমান ল'ৰা ছোৱালীক ন একদম ভিতৰৰ পৰা মানে শেষ কৰি পেলাই আৰু কি কম মানে কি হৈছে শিক্ষা ব্যৱস্থাটো একদমেই বুজি নাপায় এটাও পৰীক্ষা একদম সুকলমে পালন কৰিব নোৱাৰে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই ফেচবুকত এটা পোষ্ট দিছিল মই পোষ্টটো আপোনালোকক পঢ়ি পিনি শুনাই দি আছো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ 13 মাৰ্চত অনুষ্ঠিতব্য সাধাৰণ বিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকত আগতীয়াকৈ প্ৰকাশ হোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশিত খবৰৰ পৰিপ্ৰেক্ষিতত কালিলৈ পৰীক্ষা অসম মাধ্যমিক শিক্ষা পৰিষদে এক জাননীযোগে বাতিল কৰিছে সাধাৰণ বিজ্ঞানৰ পৰীক্ষাৰ তাৰিখ পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব তো গাইছ এইটো পোষ্ট দিছিল ৰণোজ পেগু ডাঙৰীয়াই আৰু এই পোষ্টটোৰ তলত ইমানেই বেয়াকৈ কমেণ্ট কৰিছে মানে খুব গালি দিছে ৰণোজ পেগু ডাঙৰীয়াক আৰে অবভিয়াছলি দিব ন ইমান কষ্ট কৰি ছাত্ৰ ছাত্ৰীসকলে পঢ়ি আছে আৰু আজি এক্সাম আৰু তাৰ আগদিনা যদি এনেকুৱা ধৰণৰ খবৰ আহে যে প্ৰশ্ন কাকত লিক হ'ল কিবা হ'লতো ব্ৰেইনটো অবভিয়াছলি বেয়া হ'ব কাৰণ কিমান আশা আছে ল'ৰা ছোৱালী ন যেতিয়া বুজি পাইছে ন মানে ষ্টুডেণ্টসকলৰ ন একদম কথা নুবুজে আৰু কি ক'ম ইমান এটা ডাঙৰ পদত থাকি যদি মানে একো চম্ভালিবই নোৱাৰে একো যদি নাজানে তেনেহ'লে মোৰ মতেতো পদ ত্যাগ কৰিব লাগে মন্ত্ৰীসকলে আৰু মই এইটোৱে ক'ব বিচাৰোঁ মানে বেয়া লাগে ধেত ইমান কষ্ট কৰি ষ্টুডেণ্টসকলে পঢ়ে আৰু তাহাঁতৰ মানে এবাৰ যেতিয়া এনেকুৱা ধৰণৰ ঘটনা ঘটি যায় ন নেক্সট টাইম আকৌ এক্সাম দিবলৈ ন মনে ভাঙি যায় গম পায় ন কিমান ধুনীয়াকৈ পঢ়ি থাকে ন ভালকৈ এক্সামটো দিব বুলি আৰু এনেকুৱা যদি হৈ যায় তেনেহ'লে নেক্সট এক্সাম দিবলৈ ন বেয়া হৈ যায় মন চন কি ক'ম আৰু গাইছ আপোনালোকে কি ক'ব বিচাৰে এই মন্ত্ৰীসকলক তলৰ কমেণ্ট বক্সত কমেণ্ট কৰক আৰু যিমান পাৰে ভিডিঅ'টো ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰক